হেল্ল' অসম ভাই বন্ধুসকল, খবৰ কেনেকুৱা? আশা কৰিছোঁ ভালে আছে চাগে। আজি আপোনালোকৰ সন্মুখত মই ফায়াৰবল ট্ৰেকটোৰ ওপৰত বিষয়ে ক'ম। যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব। আহক আৰম্ভ কৰোঁ। Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no এই ঘড়ীটো মই 4-5 দিন ধৰি চলাই আছোঁ আৰু এই ঘড়ীটো ফুল চাৰ্জ দি চলোৱাৰ পাছত ব্লুটুথ মোডত 4 দিনহে চাৰ্জ গৈছে। আৰু এই ঘড়ীৰ ব্লুটুথ কলৰ কথা কওঁ যদি এই ঘড়ীৰ ব্লুটুথ কলৰ সাউণ্ড কোৱালিটি ভালেই শুনা যায়। এতিয়া এই ঘড়ীত কি গেম আছে আৰু এপ্লিকেশ্যন কি আছে চাই লওক। এয়া চাওক ঘড়ীটোৰ মেনু। ইয়াত ছেটিঙত গৈ আপোনালোকে মেনু বদলাব পাৰিব। এয়া চাওক মেনু বদলি গ'ল আৰু ইয়াত আপোনালোকে কেমেৰা কণ্ট্ৰল কৰিব পাৰিব ডাইৰেক্ট। আৰু এয়া চাওক গেম কি আছে। ইয়াত দুটাহে গেম আছে। এয়া চাওক আৰু নম্বৰ মিলোৱা গেম এটা আছে। আৰু ছেটিঙত গৈ আপোনালোকে এলাৰ্ম ছেট কৰিব পাৰিব, টাইমাৰ লগাব পাৰিব, ব্ৰাইটনেছ বঢ়াব পাৰিব আৰু ভিব্ৰেশ্যন অন অফ কৰিব পাৰিব, ৰিছেট কৰিব পাৰিব। এই ঘড়ীৰ এপটোত কি কৰিব পাৰিব চাই লওক। এয়া ঘড়ীৰ এপ্লিকেশ্যনটো চাই লওক। ন'টিফিকেশ্যনত গৈ আপোনালোকে ন'টিফিকেশ্যন অন অফ কৰিব পাৰিব আৰু এলাৰ্ম ছেট কৰিব পাৰিব আৰু আপোনালোকে এই ঘড়ীত 8টাহে কণ্টেক্ট ছেভ কৰিব পাৰিব আৰু আপোনালোকৰ মোবাইলটো বিচাৰিব পাৰিব আৰু টাইম ফৰমেটটো কৰিব পাৰিব। এয়া চাওক আৰু বহুতো ছেটিং আছে। আৰু এই ঘড়ীৰ ৱালপেপাৰত আপোনালোকৰ ফটো দিব পাৰিব। ইয়াত এডিটত গৈ আপোনালোকে ইয়াত ফটো দিব পাৰিব আৰু ঘড়ীৰ টাইমৰ ৰঙো চেঞ্জ কৰিব পাৰিব। এতিয়া আপোনালোকক গেলেৰীৰ ফটো কেইটামান দেখাই দি আছোঁ। এয়া চাওক বহুতো ৱালপেপাৰ আছে। ইয়াৰ পৰা আপোনালোকে যিকোনো ডাউনলোড কৰি দিব পাৰিব। এই ঘড়ীটো পানীত দি চাইছোঁ, এয়া ভিডিঅ'টো চাই লওক। এয়া চাওক পানীত দিয়াৰ পাছতো একো হোৱা নাই, ঘড়ীটো ভালে আছে, আপোনালোকে লৈ চলাব পাৰে। ইয়াতে ভিডিঅ'টো সামৰিছোঁ। যদি এই ভিডিঅ' আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব। আশা কৰিছোঁ আৰু এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।